welcome to my YouTube channel Munna 46 আকৌ এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনালো আশা কৰোঁ ভিডিঅ'টো আপোনালোক ফাৰ্ষ্টৰ পৰা একদম শেষলৈ চাব গাইছ আৰু ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে এই গেলা গৰমত বজাৰত যাম আজি মানে শনিবাৰ আৰু সাপ্তাহিক বজাৰ হয় আমাৰ ইয়াতে তো বজাৰত যাম আৰু পুলিচ চেকিং বহিছে তাৰ কাৰণে মই যাম লৈ আহিছোঁ চাইকেলখন দেখাম বাৰু আপোনালোক ভিডিঅ'ত চাব আৰু মানে গাইছ মজা লাগিব বজাৰ কৰিম পুৰা একদম ফুল এক্সাইটেড হৈ আছোঁ ছাৰহঁতকো জোকাম পুলিচকেইটাক পুৰা মজা কৰি যাই থাকিম তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক গাইছ আজি শনিবাৰ আৰু আমি চাইলে মই বজাৰত আহিছোঁ পুৰা মজা কৰি বজাৰ কৰিম আৰু খানা খাম ৰাতি মানে গাইছ আজি চাইকেল লৈ আহিলোঁ পুলিচৰ কাৰণে আগত পুলিচ আছে আমাৰ ছাৰহঁত আছে আমাৰ ফাইন কাটে ছাৰহঁতক দেখাই আছোঁ আপোনালোকক তো চাই থাকক তো গাইছ আৰু এনেকুৱা মানে বজাৰত যাই আছোঁ মই আৰু সদায় বাইক লৈ আহোঁ আজি মানে গাইছ তামান চেকিং এই ছাৰহঁতৰ কাৰণে আমি চাইকেল লৈ আহিছোঁ আজি মজাকৈ যাই আছোঁ পাছফালে ছাৰহঁত থাকিলে তো যাই লওঁ তো দেখাই আছোঁ আগফালে এয়া বজাৰ দেখিছে মানুহ বহুত এইফালে কি লাগে আপোনাক আৰু এই চাইকেল তো যি লাগে চব পাব ইয়াতে আদা ৰহুন জালুক জিৰা যি লাগে গাইছ কাপোৰৰ পৰা একদম এ টু জেড চব পাব আৰু আমি অলপ চব্জি বজাৰ কৰিম কৰি কিনে আৰু কিবা কিবি ল'ম তো দেখাই থাকিম তো চাই থাকিব এইবিলাক হাঁহ দেখিছে আপোনালোকে হাঁহ চৰাই যি লাগে আৰু আগফালে চব্জি আমি যাই আছোঁ এটা ধুনীয়া চব্জি গাইছ চব্জি চাওক চব্জি টনিয়াটো খেলাখন দেখাই দিম মাতনি খেলা আৰু এইফালে আলু পিঁয়াজ যি লাগে এইফালে আলু পিঁয়াজো গুদাম বুলি ক'লেও ভুল নাই সেয়া ৰহুন আলু পিঁয়াজ অলপ ল'ব লগা আছে তো আলু পিঁয়াজখিনি লৈ লওঁ তো চাই থাকক আপোনালোকে আৰু আলু লৈ লওঁ এই আলু বাচি আছোঁ মানে বেয়া থাকে না সেইকাৰণে বাচি আছোঁ আলু লৈ লওঁ পিঁয়াজো ল'ব লাগিব অলপমান আলুখিনি আগে লৈ লওঁ আৰু পিঁয়াজ ল'ম মানে তো গাইছ আৰু পিঁয়াজ আলু লোৱা হৈ গ'ল মানে আগতে আলু ল'লোঁ আৰু এইবাৰ মানে পিঁয়াজ লৈছোঁ এই পিঁয়াজ বাচি আছোঁ মজাকৈ ভাল পিঁয়াজ নাই তেওঁ ইয়াৰ পৰাই ল'ব লাগিব যিহেতু ইয়াৰ পৰাই লওঁ সদায় প্ৰত্যেক সপ্তাহত লওঁ তো সেইকাৰণে ইয়াতে পিঁয়াজ বাচি আছোঁ মজাকৈ পিঁয়াজ এতিয়া বাচা হৈ লওক গাইছ আৰু দেখাই আছোঁ চাই থাকিব তো আৰু গাইছ হোটেলৰ কাৰণে মানে জ্বালা ৰহুন আদা ল'ব লাগিব তো তাৰ কাৰণে আহি গ'লোঁ মোৰ দাদাৰ দোকানত মানে এইটো দাদাৰ হয় প্ৰত্যেক সপ্তাহতে মই বজাৰ লওঁ তো ইয়াত জ্বালা বাচি আছে মজাকৈ 1 কিলো জ্বালা লাগে মানে জ্বালাটো লৈ লওঁ গাইছ তো গাইছ ইয়াত যে দেখিছে আপোনালোকে বস্তুবিলাক ইয়াত মাত্ৰ চব 10 টকা যি লয় আপোনালোকে পেন ল'লে ফণি ল'লে আৰু মানে কফুৰ আছে ইয়াতে বিলেট আছে আপোনালোকক যি লাগে এইটো যে চব পাই যাব ঘৰৰ সা সামগ্ৰী মাত্ৰ 10 টকা গাইছ একদম 10 টকাত মই মানে গাইছ কিবা কিবি লৈ ল'লোঁ অলপ মানে এডাল ব্ৰাছ লৈ ল'লোঁ ব্ৰাছডাল দেখাম বাৰু আপোনালোকক চাই থাকক চুৰি লৈ আপোনালোকে যি লৈ চব 10 টকা অনলি ফৰ 10 টকা মানুহ চাওক না গাইছ দুনিয়াৰ মানুহ হৈ ভৰ্তি হৈ গৈছে চব বস্তুৱে পাই 10 টকাত তো এই ব্ৰাছ এডাল ল'লোঁ আৰু মানে চাহিল আছে পাছফালে আৰু এইটো দাদা ইয়াৰে হয় তো এই চাহিল গ'লগৈ এতিয়া গাইছ ব্ৰাছডাল 10 টকাত পাই লৈ ল'লোঁ মানে বেলেগ আলহী আহিলে তাক দিম আৰু মোৰ ব্ৰাছ আছে আৰু ঘাম দেখিছেনে গাইছ বৈ গৈছে মানে তামান গৰম ইয়াতে তো এইফালে পুৰা গৰম এইফালে দংকলটো আছে তো ইয়াতে হাত ভৰি মুখ পুৰা ধুই কিনে যাই থাকোঁ গাইছ আৰু অলপ চব্জি বজাৰ কৰিবলৈ আছে চব্জি বজাৰখিনি কৰি লওঁ তো আপোনালোকক দেখাই থাকিম তো চাই থাকিব তো গাইছ আৰু আহি গ'লোঁ এনেকৈ চব্জি ল'বলৈ এয়া ভোল ল'লোঁ 1 কিলো পটল ল'ব লাগিব আৰু বিলাহী ল'ব লাগিব তো গাইছ এয়া বজাৰ মোৰ মোনাটোত দেখাই দিলোঁ আলু পিঁয়াজ জ্বালা ৰহুন লৈ ল'লোঁ এয়া ভোল লৈ ল'লোঁ 1 কিলো আৰু এয়া পটল লওঁ মানে অকণমান ইমান নালাগে তো লৈ লওঁ অকণমান আৰু মানে গাইছ কি গৰমত কেনেকৈ আছে ক'ব নোৱাৰি গাইছ ইমান কষ্ট কৰি আছে তো একো নাই এনেকৈ ময়ো কাম কৰিয়ে আছোঁ গৰমত থাকিব নোৱাৰি তেওঁ আছোঁ আৰু কবি এটা লৈ লওঁ এই ডাঙৰ কবিটোকে লৈ লওঁ নেকি গাইছ কি কয় কবিটো খাই ভাল লাগে আলুৰ লগত মজা কৰি বনাই দিলে মজা লাগে গাইছ খাই কিনে আৰু কবিও লৈ ল'লোঁ এটা ফাইনেলি আৰু গাইছ এনেকৈ বজাৰ কৰি আছোঁ আৰু এইটো আমাৰ ভাইটি কেমেৰাত নাহে তাৰ কাৰণে তাক দেখাব নোৱাৰিলোঁ আপোনালোকক আৰু এনেকৈ চব্জি লোৱা হৈ গ'ল মানে ফাইনেলি মোৰ আৰু বিলাহীও লোৱা অলপমান বিলাহী বেছি নালাগে অকণমান ল'লে হৈ যাব পুৰা মজাকৈ আৰু বিলাহী এইবাৰ ল'ম তো আৰু গাইছ ঘৰত বাইটি আছে কাৰণে অলপ মিক্সাৰ লৈ ল'ম মানে বাদাম আৰু এটা মিক্সাৰ লৈ ল'লোঁ মজাকৈ 20 টকা মানৰ ইমান নালাগে আৰু খোৱা মানুহ নাই ভাইটি আৰু মাহে খাব সেইকাৰণে 20 টকা লৈ ল'লোঁ আৰু এটা মই ফকতীয়া বাদাম খাই দিলোঁ মানে একদম মজাকৈ খাই লোৱাৰ হ'ব গাইছ ফকতীয়া বাদাম খাই ভাল লাগে তো সেইকাৰণে লৈ ল'লোঁ 20 টকা লৈ ল'লোঁ পুৰা এতিয়া আমাৰ এইটো মিডিলকৈ আহি পালে আৰু পাম মানে ইয়াত টেষ্টিং কৰিছোঁ আজি পামটো উঠে নে নুঠে তো পামো নাই টকাটো ইমান পাম নাই পুৰা পামটোত দি লওঁ ৰ'ব তো আৰু গাইছ আহি পালোঁ ফাইনেলি মোক মানে এটা হাঁহ লগা আছে খানা খোৱাৰ কাৰণে সেয়া হাঁহ চৰাই আপোনালোকক যি লাগে A to Z পাই ইয়াতে
আৰু কম দামতে পায়, গৰমৰ কাৰণে কম দামত দি আছে মানে হাঁহ 400 টকা, ক'ৰবাত 500 টকা, এইটো চীন হাঁহ বুলি কয়। আৰু হাঁহৰ দাম ক'ৰবাত বেছি ক'ৰবাত কম, তো উপায় নাই, ল'ব লাগিব তেনেকৈ হ'লেও এটা লৈ ল'ম। আৰু এই চাওক না হাঁহ, আৰু এই দুটা হাঁহ মানে ভালে লাগিছে, এই দুটা চাম বাৰু। চাওক দাদাই বঢ়িয়া ভৰিত বান্ধি থৈ দিছে। আৰু ইয়াতে আহিলোঁ, এই হাঁহটো মানে চাওঁ মই গাইছ, হাঁহটো চাব লাগিবতো, চাই কিনেহে ল'ব লাগিব। তো তাৰ কাৰণে মই হাঁহটো চালোঁ, নাই গাইছ হাঁহটো মানে 450 টকা লাগে। কিন্তু হাঁহটো বহুত সৰু হয়, কিন্তু 5টা মানুহ বা 4টা মানুহ ভালকৈ খাবই নোৱাৰিব। তো তাৰ কাৰণে দুটা চালোঁ, দুটা দাম মাতিলোঁ, 800 টকা দি দিলোঁ, নিদিয়ে গাইছ। তো কি ক'ম, দাদা বোলে 1000 টকা লাগে, 1000 টকাত দিম নি গাইছ, সৰু সৰু হাঁহ। তো তাৰ কাৰণে 800 টকা দিছিলোঁ, দাদা নিদিলে। লাষ্টত মই সেইটা হাঁহ এৰি থৈ আহিলোঁ আৰু বেলেগত চালোঁ মানে গাইছ। তো আৰু আহি পালোঁ এইবাৰ বেলেগ হাঁহৰ দাদাৰ তাত, মানে এই চাওক দুটা কেৰেচা হাঁহ, এটা লোকেল হাঁহ। এইটো কেৰেচা হাঁহ মই লাৰি থকাটো, আৰু এটা লোকেল কেৰেচাটো মোৰ লাগে 1000 টকা লাগে। বাপৰে বাপ, কি দাম ৰে বা, ইমান দাম কৈছে। এটাত 1000 টকা কোনে কিনিব গাইছ, হাঁহে কিনিব নে বেলেগে কিনিব। তো এইটোৰ দাম 500 টকা, এইটো হাতত টিপাতে নোহোৱা হৈ যায় গাইছ হাঁহটো। তো গাইছ কি ক'ম, মই যোনটো 1000 টকা বুলি কৈছিলে সেইটোত মই দিছিলোঁ 500 টকা, নাই নিদিয়ে গাইছ। এইটো চাওক, এইটো ইমান দাম বোলে 1000 টকা লাগে। বাপৰে বাপ, হাঁহৰ দাম কোৱা নাই, হাঁহত সোণা আছে ভিতৰত, তো হৈ কিনে সোণাৰ দামে কৈছে 1000 টকা। তো গাইছ হাঁহ ল'লোঁ ফাইনেলি, এটা মানে বেলেগত ল'লোঁ, মোৰ লগৰ ল'ৰা এটা লৈ দিলে। তো তাৰ কাৰণে ইয়াৰ পৰা হাঁহটো নল'লোঁ, এনেই চালোঁ গাইছ, মানে ইমান দাম বাপৰে বাপ। তো আমাৰ গাঁৱৰ পৰাই হাঁহটো ল'লোঁ, কম দামত পাই গ'লোঁ, তেনেকৈ হাঁহটো ল'লোঁ, লৈ কিনে আহি গ'লোঁ গাইছ। আহি পালে এইবাৰ হিতেশ ব্লগ। তো ইয়াক বহুত দিনৰ মূৰত লগা পালোঁ, এই মোবাইল বেয়া হৈছিল, তো গুৱাহাটীত আছিলে এই, আৰু এতিয়া বজাৰ কৰিব লাগিছা, এই বজাৰ কৰিব আহিলোঁ অলপ। তো এই অলপ বজাৰ কৰক, মোৰো পূৰা বজাৰ কৰা হৈ গ'ল। এই পাছফালে চাহিল আছে, গাঠো তো গাইছ যাই থাকোঁ, হিতেশ বাই বাই। দিয়া যাবি আৰু ভাইৰ এটা এটাকে ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে দেখোন। এটা এটাকে আনছাবস্ক্ৰাইব হৈ থাকে মাজে মাজে, একো নাই, হ'ব একদিনলৈ হ'ব। কৰি থাক, মই কৰি আছোঁ। তো গাইছ যাই থাকোঁ এতিয়া, আৰু মামাহঁতক অলপ জ্বলাই যাম, তো চাই থাকিব আপোনালোকে। ইয়াতে আহিছিলে আমাৰ মামাহঁতে পুলিচ চেকিং, মানে চেকিং কৰি আহিছিলে। তো এতিয়া গ'লগৈ, চাইকেলকে লৈ গৰমত। তো এতিয়া হোটেললৈকে যাওঁ, অলপ কিবা কিবি বজাৰ লওঁ, লৈ কিনে ঘৰত যাই থাকিম। তো গাড়ী দেখিছে পূৰা ডাঙৰ ডাঙৰ গাড়ী চলিয়ে থাকে এতিয়া, আৰু এনেকৈ চাইকেললৈ পূৰা যাই আছোঁ মজাকৈ। এই দাদাও চাইকেল লৈ আহিছে পাছে পাছে। তো গাইছ যাই লওঁ দোকানলৈকে, আৰু কিবা কিবি ল'ম, মানে তাতে কি কি ল'ম দেখাই আছোঁ, তো চাই থাকক। আহি পাই গ'লোঁ হোটেল, আৰু এয়া জ্বালা আৰু ৰহুন মানে হোটেলৰ, তো ইয়াত হোটেলত থৈ দিওঁ। আৰু গাইছ ইয়াতে গৰম গৰম গজা বনাই আছে, তো চাওক এয়া। আৰু আমাৰ কাৰিকৰক দেখাই দিছোঁ, স্পেচিয়েলি কাৰিকৰ গৰমত বহুত কষ্ট কৰি থাকে। এইটো কাৰিকৰ আমাৰ কাৰিকৰ, এইফালে চাই দিয়া। তো এইটো কাৰিকৰ বহুত কষ্ট কৰি থাকে গাইছ। আৰু এই দেখিছে ইয়াতে বহুত গৰম, ফেনেও কাম নিদিয়ে, এই জুইৰ টাপত থাকে। চাওক এই জুইৰ টাপ, আমি এক ছেকেণ্ডত থাকিব নোৱাৰোঁ, কাৰিকৰে দিনটো থাকে গাইছ। তো এই কিমান কষ্ট কৰে আপোনাক দেখাই পাইছে, আৰু এই নিমকি বনাই আছে মজাকৈ। তো আৰু গাইছ এয়া আমাৰ হোটেলখন পূৰা দেখাই দিছোঁ। আৰু গাইছ বহুত কষ্ট, আপোনালোকে কি ক'ম, আমি ৰ'দত এক ছেকেণ্ড থাকিব নোৱাৰোঁ, কাৰিকৰে দিনটো তাতে থাকে গাইছ, বহুত কষ্ট কৰে। তো গাইছ চাই থাকক ভিডিঅ'টো। নিমকি বহাই দিলে মানে কাৰিকৰে লাৰি আছে এতিয়া। তো এই নিমকি চাওক পূৰা মজাকৈ একদম পৰা উঠাকৈ বনাই আছে পূৰা তেলত। এয়া জুই পূৰা মাৰিয়ে আছে, জুই তামান তাপ গাইছ, ওচৰত থাকিব নোৱাৰি। ঠাণ্ডা দিনত ধৰা ভাল, গৰম দিনততো আৰু তাপ। এয়া পূৰা নিমকি বনাই আছে মজাকৈ। তো নিমকিটো হৈ লওক। তো গাইছ গজা খুৰমা হ'ল অলপ আগত, এয়া নিমকি বনাব, নিমকিৰ পিছত আকৌ এটা চানাৰ কাম আছে ন, গোল্লা। তো ইয়াৰ তাৰপিছত গোল্লাৰ কাম, এয়া নিমকিৰ পিচ এটা এটা। তো গাইছ চাই থাকক, থাকিব নোৱাৰি। এটা মেইনডা ল'লোঁ, আৰু চিঙৰা খাই আছে পাছফালে পূৰা মজাকৈ বহি। তো গাইছ এইটো দুটা পেক বনাই খাই লওঁ, গৰম বহুত। গোল্লা বনোৱা চানাটো, আৰু এইটো পূৰা মজা কৰি এনেকৈ মিক্স কৰা যাব, পূৰা চাফা হয় এইটো। তো কেমেৰাত অলপ ভ্ৰদ হৈ আছে, বেকগ্ৰাউণ্ডটো ভাল নোহোৱাৰ কাৰণে। এইটো চাওক, এইটোৰে গোল্লা বনাই গাইছ, কি মিহি চাওক এইটো। এয়া পূৰা মজাকৈ এতিয়া পিহি ইয়াত ৰস আছে, ৰসটো দেখাই দিওঁ। এই নিমকি পূৰা ফাইনেলি হৈ গ'ল, এইটো ৰস, এই ৰসত দিয়া হ'ব মানে এই চানাটো। এই গোল্লা ইমানটো কৰি ৰোল কৰি বনাব। আৰু এই চাওক না গাইছ মজা লাগিছে। তো ফাইনেল ৰিজাল্ট হ'ব কেনেকুৱা আপোনাক দেখাম। তো চাওক এনেকৈ পূৰা মজা ৰোল কৰা গৈ গ'ল। আৰু এই চাওক পূৰা এনেকৈ মানে ৰোল কৰে, এনেকৈ এইটো হয়। এনেকৈ ৰোল কৰাৰ পিছত লাৰু বনাব লাগে, লাৰু বনাই কিনে কামটো হয়। তো চাওক এয়া এনেকৈ মানে সৰু সৰুকৈ কৰিলে। তো এইটো কৰি কিনে ইয়াতে এতিয়া ঘূৰাব লাগিব, এইটো লাৰু বনাব লাগিব। এই লাৰু বনোৱা হৈ গ'লে এয়া লাৰু বনাই থৈ আছে, আৰু চেনীৰ ৰসত দিব লাগিব, তাৰপিছত গোল্লা হৈ ৰেডি হৈ যাব পূৰা। তো চাই থাকক। ইয়াত মানে ৰসত বহাই দিয়া হৈ গ'ল, মালকেইটা ফুলি আহিব, যিমান ডাঙৰ হৈ যাব, আৰু পূৰা ৰসত বহাই দিছে। চাওক এয়া গৰম ৰস। ভিডিঅ'টো আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ জানাই নহয়, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি সৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো চাই কেনে লাগিলে। তো গাইছ এটা
আপোনালোকক ৰিকুৱেষ্ট কৰি কওঁ মানে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা দিলৰ পৰা আপোনালোকক কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিবা তো গাইছ লগ পাম এটা নেক্সট ভিডিঅ'ত তো গাইছ বাই আৰু ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি প্লিজ জনাবা